অষ্টম, নৱম, দশম শ্ৰেণীত পঢ়ি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ এখনি ৰচনা। ৰচনাখনিৰ নাম হ'ল অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰম্ভণি। ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ, আমাৰ অসমীয়াইৰ সৌন্দৰ্যৰো নাই শেষ। সৌন্দৰ্য পিয়াসী মানৱ মনত প্ৰকৃতিৰ সৌন্দৰ্য সম্ভাৰে আবেগ অনুভূতি সঞ্চাৰ কৰিব পাৰে। প্ৰকৃতিৰ সৌন্দৰ্যই পৃথিৱীৰ অনেক উৎকৃষ্ট কবিতাৰ উৎস। অসমৰ পৰ্বত পাহাৰ নদ নদী হাবি বননিৰ সৌন্দৰ্য। অসমৰ পৰ্বত পাহাৰ নদ নদী হাবি বননিয়ে উজনি নামনিত সকলোতে প্ৰকৃতি দেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে ভূষিত কৰি ৰাখে। উত্তৰে হিমালয় পৰ্বত, পূবে পাটকাই আৰু দক্ষিণে মেঘালয়ৰ পৰ্বতমালাই মেঘ সদৃশ মেখেলা পিন্ধোৱাৰ দৰে অসম আইক পৰিবেষ্টিত কৰি ৰাখিছে। সোঁমাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ কবিৰ ভাষাত অসম মাতৃৰ বক্ষহাৰ আৰু বৰাক হ'ল কঁকালৰ কিংকিণী। নৈৰ উপনৈ জান-জুৰিৰ পানীৰ লহৰ, পাৰৰ ৰূপালী বালি আৰু বননিৰ চাম সৌন্দৰ্যই প্ৰাণ মোহিত কৰে। সন্ধিয়াৰ অস্তগামী সূৰুজৰ প্ৰতিবিম্ব নৈৰ পানীত পৰি প্ৰকৃতিৰ ৰূপ সোণত সুৱাগা চৰে। অসমৰ বুকুত আছে পৰ্বত পাহাৰ নদ নদীৰ উপৰিও খাল বিল হাবি বননি। এইবোৰৰ মাজত স্বাধীনভাৱে বিভিন্ন জীৱ-জন্তু চৰাই-চিৰিকটিয়ে বিচৰণ কৰিছে। ইয়াৰ মাজতো প্ৰকৃতিৰ বিশেষ সৌন্দৰ্য আছে। চৰাই-চিৰিকটিৰ কুজন, বনহৰিণীৰ নাচোন, বিলৰ বুকুত ভেট পদুমৰ শোভা এই সকলোবোৰ অফুৰন্ত সৌন্দৰ্যৰ আকৰ। মুকলি আকাশৰ বুকুত সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা, তাৰকা মণ্ডলী উৰি যোৱা চৰাইজাক ভাহি ফুৰা খণ্ড খণ্ড মেঘমালা, ইয়াৰ মাজতো প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰি আছে। প্ৰকৃতিৰ অৱদান জল-বায়ু মাটিক আশ্ৰয় কৰি মানুহে বিভিন্ন ধৰণৰ খেতি-বাতি কৰে। আঘোণৰ পকা ধানৰ পথাৰৰ যেন আকৰ। সোণালী ধানৰ সৌন্দৰ্যই মন প্ৰাণ হৰি নি অসমবাসীক মন উৎফুল্লিত কৰে। বিভিন্ন ঋতুৰ সৌন্দৰ্য। অসমত ৬টা ঋতু দেখা যায়: গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। গ্ৰীষ্ম আৰু বৰ্ষা কালত অসমৰ সৌন্দৰ্য অতুলনীয় যদিও শৰৎ ঋতুৱে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যলৈ এক নতুনত্ব কঢ়িয়াই আনে। শৰৎকালত আকাশ ফৰকাল হৈ নীল বৰণ ধাৰণ কৰে। গছ-গছনিত নানান ফল-মূল যেনে আম, কঁঠাল, কমলা, নাৰিকল, লেটেকু, মধুৰি আদিয়ে অসমবাসীক অন্তৰত জীয়াই থকাৰ নতুন উদ্যম প্ৰদান কৰে। বসন্ত কালৰ সৌন্দৰ্য সোণত সুৱগা চৰে। এই ঋতুত গছ-গছনিয়ে নৱ নৱ পল্লৱেৰে জাতিষ্কাৰ হৈ উঠে। গোলাপ, তগৰ, নাৰ্জী, কপৌ আদি ফুল ফুলি সৌন্দৰ্যৰে অসমী আইক ন-কইনাৰ ৰূপত গঢ়ি তোলে। কুলি কেতেকী চৰাইৰ শুৱলা মাতে অসমৰ সৌন্দৰ্যত নতুন ৰাগিনীৰ সংযোজন ঘটায়। সামৰণি। বৰ্তমান যান্ত্ৰিক যুগত মানুহৰ সৌন্দৰ্যানুভূতিয়ে যেন কমি আহিছে। উন্নয়নৰ নামত আমাৰ অসমৰ পৰ্বত পাহাৰ আৰু গছ-গছনিবোৰ কাটি পেলাব ধৰিছে। জীৱ-জন্তু চৰাই-চিৰিকটিবোৰ ধ্বংস কৰিবলৈ ধৰিছে। এইবোৰ প্ৰাকৃতিক সৌন্দৰ্য ধ্বংস নকৰি এইবোৰ আহৰণ আৰু সংৰক্ষণ কৰিলে আৰ্থিক উন্নতিৰ লগতে দেশৰ সৌন্দৰ্যও বৃদ্ধি পাব। প্ৰাকৃতিক সৌন্দৰ্যই দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰে। আমি অসমবাসীয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মোহময়ী বিনন্দীয়া অসমী আইৰ সৌন্দৰ্য লোপ পোৱাৰ আগতে কিছু সতৰ্কতা অৱলম্বন কৰা উচিত। ধন্যবাদ।